নমস্কাৰ জনাই সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱাই গৈ আছোঁ ষ্টেচনলৈ বুলি। এয়া আহি পালোহি। এতিয়া সময় 7টামান বাজিছে। আমি আজি যাবলৈ লৈছোঁ গুৱাহাটীলৈ বুলি। এয়া ৰখি আমনি লাগিলে। 8টা বজাত ট্ৰেইন আছিলে, কিন্তু আহোঁতে এয়া লেট হ'ল। বহুত লেট হৈ গ'ল। 10:30 বাজিলে। এয়া আমি উঠি ল'লোঁ এতিয়া। বাবু আৰু বেটি এয়া বহিবলৈ পালে। অলপ দূৰ যোৱাৰ পিছত আমি এই দুটা ছিটতে বহিম বুলি ভাবিছোঁ, কাৰণ ইহঁত দুটা নামি যাব। আৰু এয়া দিনৰ প্ৰায় 1:30মান বজাত আমাৰ বেছি ভোক লাগিলে, সেইবাবে এয়া চাওমিনকে খাই ল'লোঁ। আগে পিছে কেঁচা চানা, জ্বলা চানা এইবোৰ কিবাকিবি খাই আহি আছোঁ। জানেই ট্ৰেইনত যিবিলাক ওলাই থাকে, ল'ৰা ছোৱালীয়ে লৈ আহিছোঁ যেতিয়া ক'তনো নোখোৱাকৈ থাকিব। সেই গোটেই খাই আহিছোঁ। চাওঁতে আমাৰ ষ্টেচন আহি পালেহিয়ে। এয়া আমি নামিবলৈ বুলি ৰেডি হৈছোঁ। এয়া আমি এতিয়া নামিলোঁ। গোটেই দিনটো বহি আমনি লাগি গ'লগৈ। এতিয়া প্ৰায় 7:30 বাজিলে। গোটেই দিনটো বহি আছোঁ। একদম কিবা লাগি গৈছে, একদম গা মূৰ বিষাই গৈছে যে। এতিয়া আমি আহি হোটেলত এয়া মিঠাই লৈ লৈছোঁ। এতিয়া আমি বহি ল'লোঁ বেটেৰী বাছত। যিহেতু বাছখন বেটেৰী চলে, সেইবাবে মই বেটেৰী বাছ বুলিয়ে কৈছোঁ। বেটা আৰু মই পিছফালে বহিলোঁ, আগফালে এয়া বেটি আৰু বাপেক। এতিয়া আহি আমি এয়া খানাপাৰাত নামিলোঁহি। বাছৰ পৰা নামি পেলাই এতিয়া আমি অটো এখনত যাব লাগিব। সেইবাবে এয়া অটো এখন লৈ ল'লোঁ। অটোত আমি এয়া বহি পেলাই এয়া গৰম বজাৰলৈকে যাব লাগিব। ভিনদেউহঁতৰ ঘৰ গৰম বজাৰৰ ওচৰতে। যিহেতু ট্ৰেইনখন লেট আছিলে, সেইবাবে এতিয়া আমি ঘৰ পাওঁতে প্ৰায় 9টা বাজিলে। এতিয়া এয়া আমি চাহ খাবলৈ লৈছোঁ। এইফালে মই, বেটা, বেটি আৰু এইফালে ভিনদেউ। এয়া ৰাতিপুৱা এয়া মুখত কিবা এমকা ভৰাই লৈছোঁ। কি খাইছিলোঁ নাজানো। খাই পেলাই এয়া ৰাতিপুৱা গোটেইখিনি কিবাকিবি কথা পাতি আছোঁ। আৰু এইফালে মানুহজন আৰু ভিনদেউ আজি যিহেতু পেণ্ডেল দিয়া হ'ব, সেইবাবে পেণ্ডেলৰ বস্তু আনিবলৈ গৈছে। আৰু ৰাতিপুৱা এয়া পৰিৱেশটো ইমান ধুনীয়া লাগে, সেউজীয়া গোটেই পাহাৰৰ তলখন বৰ ধুনীয়া লাগে, সেইবাবে এয়া চাইছোঁ। আৰু এইফালে এয়া ভিনদেউ আৰু মানুহজন ওলাই গৈছে। আৰু এয়া হ'ল আমাৰ কইনা। বাৰু ময়ো ৰখি নাথাকোঁ, এইফালে লাগোঁগৈ বুলি আহিলোঁ ভিতৰলৈ। বাইদেউ ক'লে যে ঢেকীয়াখিনি গুচাই দিয়া। এয়া মই ঢেকীয়াখিনি ছিঙি আছোঁ। যিহেতু আজি ভিনদেউৰ মাক বাপেক আহিব, তেওঁলোকে আমি চোৱা আৰু বনোৱা একো বস্তু নাখায়। সেইবাবে তেওঁলোক অহাৰ আগতেই আমি খাই বৈ ধুই পখালি আজৰি হ'ব লাগিব। সেইবাবে এয়া লাগি আছোঁ। আৰু বাইদেউ এইফালে এয়া দোকানৰ কাষ্টমাৰৰ লগত কিবা কথা পাতি আছে বস্তু দি। আৰু এইফালে ডাঙৰ বাবু, আমাৰ বাবু দুয়োটাই একেবাৰে খেলি আছে। দোকানতো খেলিছে মানে। হওঁতে মোৰ এয়া চিঙা হৈ গ'ল। আৰু এইফালে এয়া অলপ সময় পাছত ভিনদেউৰ মাক আৰু ভিনদেউৰ ভনীয়েকৰ জীয়েক আৰু এইফালে ভিনদেউৰ দেউতাক আহি পালেহি। আৰু এইফালে পেণ্ডেলৰ বস্তুও আনি আছে। মানুহজনে নমাই আছে। আৰু আহিছে বাৰু মানুহ, পেণ্ডেলৰ লগত অহা মানুহ কেইজনমান আছে, সেয়া লাগি আছে কামত। আৰু এইফালে এইটো চাইডতো পেণ্ডেল দি আছে। যিহেতু ইয়াতে খানা মানে ৰিচিপশ্যনটো এইটো চাইডত দিয়া হ'ব, সেইবাবে এইফালেও পেণ্ডেলটো দিয়া হৈছে। আৰু ময়ো এইফালে বোলো চাওঁচোন কিমান হৈছে কামটো। এয়া বাঁহখিনি নমাই হৈ গ'ল। আৰু এয়া চাই আছোঁ, সেইবাবে বস্তু আধা নমালে। আমাৰ বাবুৱে আকৌ এয়া ঢোল এটা বজাই আছে। দাদায়েকৰ লগত মানে 2 বছৰ পিছত লগ পাইছে নহয়। এয়া একদম মানে পূৰা ফূৰ্তি আৰু একদম গাড়ী এয়া দিছে নহয়। কিমান কি কথা পাতিছে, মোৰ সিহঁতৰ কথাবোৰ শুনিয়ে হাঁহি উঠিছে। আৰু এইফালে সিহঁতি ফটো মৰাত ব্যস্ত। আৰু আমাৰ আগফালে এয়া একদম মানে পেণ্ডেলৰ ইমানখিনি কাম আগবাঢ়িলেই। পেণ্ডেল দি থাকোঁতে ইমানে দবা-পিটা বৰষুণ আহিলে। সকলোৱে খালি এটাই চিন্তা, যাতে বিয়া দিনাখন বৰষুণ নিদিয়ে। বহুত দবা-পিটা বৰষুণ দিছে একদম বাহিৰত। আৰু এয়া হ'ল 2 নম্বৰ দিনাৰ ভিডিঅ'। ৰাতিপুৱা আমাৰ এয়া কইনা মেখেলা চাদৰ পিন্ধি মেলি ৰেডি। যিহেতু তাই আজি নিয়ম কৰা হৈছে। নিয়ম মানে বট ভঙাৰ নাম গাবলৈ আছে, সেয়া নাম। আৰু এয়া মমায়েকে গোটেই একেবাৰে উদং গাই ঘূৰি ফুৰিছে। একদম কাপোৰ পিন্ধিবলৈ সময় নাই। চাওঁতে এইফালে আমাৰ গোপিনীও আহি পালেহি। যিহেতু টাউনীয়া জেগা, ক'তনো ধৰা বিচাৰি ফুৰিব, সেইবাবে এয়া কাৰ্পেটৰ ওপৰত বেড কভাৰ দি পেলাই এয়া বহি লৈছে। আৰু এইফালে ঠাণ্ডা পানী দিছে পেহীয়েকৰ জীয়েকে। এয়া এইফালে নামৰ আৰম্ভণি কৰা হৈছে। সেইবাবে কইনাক যিহেতু তাই নিয়ম কৰা হৈছে, সেইবাবে তাইক সেৱা কৰিবলৈ দিয়া হৈছে। আৰু এইফালে বাহিৰত তেওঁলোকে নাম লৈ আছে। আৰু মই এইফালে আমি বহি কথা পাতি আছোঁ।
এয়া নাম সামৰিলে, নাম সামৰি সেৱা কৰিছে নামৰ। এইফালে বাইদেউ আৰু মায়ে চাহৰ যোগাৰ কৰি আছে। এইফালে চাহ দি আছে এতিয়া। চাহ খাই বৈ লোৱাৰ পিছত এয়া প্ৰসাদো দিলে। প্ৰসাদ দিয়াৰ পিছত সকলোৱে মিলি জুলি খাই আছোঁ। আৰু এই প্ৰসাদ চৰসাদ খাই হোৱাৰ পিছত এইফালে আমাৰ কইনাই মেহেন্দি লগাই আছে আৰু মই ওচৰতে বহি চাই আছোঁ। আৰু এইফালে যিহেতু এইটোৰ পিছফালে ঘৰ এটা আছে, মানে সেই ঘৰটোতে খানাটো বনোৱা হ'ব, সেইবাবে ভিনদেউৱে এইফালে লাইটৰ ব্যৱস্থাটো অলপ কৰি দিছে। সকলো খানাৰ বস্তু এইফালে ইয়াতে থোৱা হৈছে আৰু এইখিনি জেগাতে খোৱা বোৱা ব্যৱস্থাটো কৰা হৈছে। এইফালে আমাৰ আলহীও আকৌ পাই গ'লহি। এয়া মোৰ বাইদেউৰ মানে মানুহজনৰ বাইদেউৰ ছোৱালী হয়, ডাঙৰ বাইদেউৰ ছোৱালী, শাহু আৰু মানুহজন। আৰু এইফালে আমাৰ ওচৰ চুবুৰীয়া মানুহসকলে পিছফালে সেয়া চব্জি কাটি আছে আৰু মই এইফালে আমদালি কাটি দিছোঁ। ঢুকি নাপাওঁ যিহেতু চুটি চাপৰ মানুহ, সেইবাবে ওখ মানুহ এটা বিচাৰি ফুৰিছোঁ। ওচৰতে ওখ ল'ৰা এটা আছে, তাকে মাতিছোঁ। সি হাঁহিছে। বেয়া ঘৰ বুলি আজি মই বহুত নতুন মানুহৰ লগত চিনাকি হৈছোঁ, কাৰণ মই ভিনদেউহঁতৰ মিতিৰৰ মানুহ কাকো দেখি পোৱা নাই। আৰু এয়া হ'ল ভিনদেউৰ নবৌৱেক, আৰু সেয়া হ'ল কাষত বহি থকা নবৌৰ হ'বলগীয়া নবৌৱেক। আৰু এতিয়া মই আহিলোঁ খানা বনোৱা জেগাত। এইফালে খানা বনাই আধা আধি হৈ গ'লগৈ। আৰু আজি যিহেতু বহুত গৰম পৰিছে, সেইবাবে আমি অলপ ইয়ালৈ আহিলোঁ। আৰু ভোক লাগিছে, ভোক মানে মোৰ নাই লগা, বেটাৰ বহুত ভোক লাগিছে। সময়ো হ'ল 12:30মান বাজিলে। আৰু এইফালে আমাৰ কইনাক মেকআপ আৰ্টিষ্টে মেকআপ কৰি আছে। তো এতিয়া খাব পৰা হৈ গ'ল, সেইবাবে এতিয়া এয়া খাব দিছে। আমাৰ যিহেতু খাবলৈ অকণমান সময় আছে, সেইবাবে আমি অকণমান আগফালে কইনাৰ ওচৰলৈ যাওঁ বুলি ভাবিলোঁ। বাবুক সেয়া কৈছোঁ, তাকে অলপ পিছত আহিম খাবলৈ। এতিয়া আমি বা ওচৰৰ পৰা আহোঁগৈ ব'লা। সেয়া আমাৰ কইনা এইফালে বহি আছে, ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। ইমান ভালকৈ দেখাব পৰা নাই, কাৰণ গোটেই মানুহ আছে, জেগাটো অলপ ঠেক আছে, সেইবাবে ইমানকৈ ভালকৈ মুখৰ আগত মোবাইলটো লৈ ঘূৰি ফুৰিব নোৱাৰি। এতিয়া আমি এয়া খাবলৈ বুলি বহিলোঁহি। এয়া আমিকেইটা বহি লৈছোঁ খাবলৈ। এয়া খাবলৈ গৈছোঁ। আৰু এয়া হ'ল ভিনদেউৰ বোৱাৰীয়েক, মানে সৰু ভিনদেউৰ মানুহগৰাকী, লগত ভনীয়েকো বহি আছে আৰু ভিনদেউৰ। এয়া কইনা এতিয়া নিয়ম কৰিবলৈ লৈছে, কইনা কোলা লোৱা। সকলো জেগাতে নিয়মসমূহ বেলেগ বেলেগ হয়, তাহাঁতৰ নিয়মবিলাকো আমাৰ লগত ইমান নিমিলে, সেইবাবে মই ইমানকৈ ক'ব নাজানিম। আৰু মই এই নিয়মসমূহৰ বিষয়ে ইমান এটা নাজানো, কাৰণ আমি বিয়া খাবলৈ গ'লে অকল খোৱাৰ সময়তে যাওঁ, সেইকাৰণে ইমানখিনি নিয়ম নেদেখোঁ। গা ধোৱা দেখোঁ, বাকী নিয়মখিনি ইমানকৈ চাই থকা নহয়, সেইবাবে নাজানো। আৰু এতিয়া এয়া কইনাই আখৈ বিলাই আছে আৰু কইনাৰ নিয়ম শেষ হ'ব আৰু লাহেকৈ। আৰু এইফালে এতিয়া কইনাই মাক বাপেকক সেৱা কৰিছে। এতিয়া আকৌ এয়া কইনাক মাকে কইনা কোলা লৈ আছে দেই। এয়া নিয়ম কৰাৰ পাছত আৰু অকণমান নিয়ম আছে, তাৰপিছত শেষ হৈ যাব। বিয়া বিয়া বুলি কওঁতে কওঁতে আজি বিয়াও শেষ হৈ গ'ল। এতিয়া এয়া বিয়া কইনাৰ লাষ্টৰ যিকণ নিয়ম থাকে, সেই নিয়মকণ কৰিছে আইতাকৰ লগত। তাৰপিছত মই আৰু একো নিয়ম কৰা দেখা নাই, সেইবাবে শেষৰ নিয়মটো বুলি কৈছোঁ। আৰু এওঁ হ'ল ভিনদেউৰ ভায়েক, মানে মোৰ সৰু ভিনদেউ। তেওঁকো মই আজি প্ৰথম লগ পাইছোঁ। আৰু এয়া হ'ল 4 নম্বৰ দিনাৰ ভিডিঅ'। কালি বিয়া খালোঁ আৰু আজি ভাবিলোঁ এনেই নাথাকোঁ, গোটেইখিনি লগ খাই পেলাই ভিনদেউহঁতৰ ওচৰতে ছায়েঞ্চ মিউজিয়াম আছে, সেইকাৰণে আমি ছায়েঞ্চ মিউজিয়ামলৈকে যাওঁ বুলি ভাবিছোঁ। বেছি দূৰ নহয়, আধা ঘণ্টাৰ বাট, খোজকাঢ়ি যাম বুলি ভাবিছোঁ। এয়া গোটেইখিনি ওলাই লৈছোঁ। আৰু ভিনদেউহঁতৰ ঘৰটো অলপ আপত আছে, সেইবাবে
যাওঁতে ইমান কষ্ট নাই, আহোঁতে অলপ কষ্ট আছে, মানে কি অকণমান আপ আকৌ অকণমান ডাউন তেনেকুৱা হয় মানে। এতিয়া আমি এয়া যাবলৈ লৈছোঁ। মইতো এনেকৈ গ'লে বুলি ক'লে ৰখিবই নোৱাৰোঁ, একদম দপদপকৈ গুচি যামগৈ। এতিয়া আকৌ আমি এয়া অকণমান সমান পালোঁ, আকৌ এতিয়া আকৌ ওখ পালোঁ, আকৌ ডাউন পালোঁ, আকৌ আপ পালোঁ, এনেকৈ পাওঁ আৰু মানে জেগাডোখৰ তেনেকুৱা হয়। এতিয়া আমি এয়া লাহেকৈ মেইন ৰাস্তা পামহি। এতিয়া এয়া মেইন ৰাস্তা, এতিয়া মাজে মাজে গৈ থাকিম, খোজকাঢ়ি গৈ আছোঁ। এতিয়া এয়া ছায়েন্স মিউজিয়াম পালোঁহি আমি। বহুত মানুহ আহিছে, যিহেতু গৰম বন্ধ পৰিছে সেইবাবে আৰু দেৰিলৈকে খোলা আছে। এতিয়া আমি এয়া সোমাই দিলোঁ। বহুত মানুহ হৈছে, বহুত হৈছে, গৰম বন্ধ বুলি বেছি হৈছে চাগে মানুহ। ছায়েন্স মিউজিয়ামৰ ভিডিঅ' চাব বিচাৰিলে আপোনালোকে চাব পাৰিব। মই অলপ দুই এটা ভিডিঅ' দিয়া আছে। আৰু ভিডিঅ' কৰাটো বহুত কৰিছিলোঁ, কিন্তু দিয়াটো ইমান সম্ভৱ নহয়, ইমানখিনি ভিডিঅ'। আজিলৈকে ইয়াত 2-3 দিন 4 দিনৰ ভিডিঅ' এতিয়ালৈকে হৈ আছে, আৰু একেলগে লগ কৰি পেলাই দিছোঁ এটা ভিডিঅ'তে। ছায়েন্স মিউজিয়ামৰ পৰা আহোঁতে ৰাতি হৈ গ'লগৈ আমাৰ। এতিয়া এয়া নেক্সট দিনা আমি ঘৰলৈ যাবলৈ বুলি ওলাইছোঁ। এতিয়া ৰাতিপুৱা 6টামান বাজিছে আৰু চিপচিপকৈ বৰষুণ দি আছে, আৰু ভিনদেউৱে কৈছে যে আজি চকা বন্ধ, তো গাড়ী নাপাবা, থাকি যোৱা আজি, এনেকৈ বুলি কৈছে। কিন্তু ইমানকেইদিন আছোঁ যেতিয়া নেকি আৰু থাকিব নোৱাৰি, ঘৰত কাম আছে। আৰু এয়া বাইদেউ ছোৱালীজনী আৰু ল'ৰাটো আমাকে আগবঢ়াই দিব আহিছিলে। আমি এতিয়া যাবলৈ বুলি ওলাইছোঁ। আৰু নাজানো, মই ভিনদেউক কৈছোঁ আমি ট্ৰেইনত উঠিব পাৰিলেই হৈ গ'ল, তাৰপিছত আমাৰ চিন্তা নাই, গাড়ী পালেও নাপালেও গৈ চাওঁ, ওলালোঁ যেতিয়া, এনেকৈ বুলি কৈ পেলাই আহি দিছোঁ। আৰু আমাৰ পিছত ভিনদেউ আহি আছে, ভিনদেউ স্কুটিত আহি আছে। এয়া ভিনদেউ কৈছে যে আমাক আগবঢ়াই থৈ আহিব, পাৰিলে ট্ৰেইনত উঠাই থৈ আহিব। ল'ৰা ছোৱালী বেগে সেতি আমাৰ অলপ কষ্ট হ'ব, সেইবাবে আমাক আগবঢ়াই পেলাই থৈ আহোঁ বুলি কৈছে। আৰু তাৰপিছত আমি এনেকৈ আহি পেলাই ট্ৰেইনত আহি দিলোঁ। আহি পেলাই আৰু ভিডিঅ' নকৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই।